हेलो एभ्रिवान আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি আমি যাবলৈ ওলাইছো ভিক্টোৰিয়া মেমৰিয়েল তালৈকে। এতিয়া আমি ওলাই ৰেডি হৈ ললো আৰু লগৰ এজনী ওলাই আছে, তাকনমান বাকি আৰু ওলাই হ'বলে, তাই ওলাই হ'লে আমি যাম। তেনেহ'লে আজি তাত গৈ কি কৰো কেনেকুৱানো হয় ময়ো যোৱা নাই, ফাৰ্ষ্ট টাইমে যাম, বহুত এক্সাইটেড। ধুনীয়াকৈ ওলাই ল'লোঁ, এয়া কালি অনা ড্ৰেছটোৱে পিন্ধি লৈছোঁ। আগৰ ব্লগটো চাইছে যদি তাত দেখিছেই। এইফালে ময়ো ৰেডি, আমি এতিয়া ভিক্টোৰিয়ালৈ যাম। আপোনালোকে আমাৰ লগতে ব'লক। ভিক্টোৰিয়া মেমৰিয়েল কলকাতাত যদি আহি নাচায় তেতিয়াহ'লে আৰু চাই মোবাইলতে চাই ল'ব আপোনালোকেও। ভিক্টোৰিয়া মেমৰিয়েল আমাৰ লগতে চাই ল'ব আপোনালোকে। নিশ্চয় বহুতে আহিছে, কিন্তু যিসকলে অহা নাই আৰু ভিডিঅ' যোগেদিয়ে অহা নাই, ভিডিঅ' যোগেদিয়ে দেখাই দিম। মাপি বাই কিবা কৰি আছে, তাই হৈ গ'লে হৈ যাব আৰু। তেনেহ'লে ব্লগটো ষ্টাৰ্ট কৰোঁ ব'লক। আমি ওলাই আহিলোঁ ৰুমৰ পৰা, এতিয়া কেবৰ কাৰণে ৰৈ আছোঁ। বুকিং কৰিলোঁ, আহি পাব আৰু। এইফালে আমাৰ ৰাইজ। এইটো কি ফল চিনি পাইছেনে বাৰু? এইটো কি হয়? এইটো পনিয়ল টাইপৰ। অঁ, খালেহে গম পাম। খাবলৈ দিছে, লগৰ এজনীয়ে আনিছে। তামোল খাই আছোঁ নহয়। এতিয়া আমাৰ কেব আহি পাই গ'লহি, আমি এতিয়া যাবলৈ লৈছোঁ ইয়াৰ পৰা। এতিয়া ব'লক তাত গৈ পেলাই দেখাম। আমি পালোহি ইয়াৰ ভিক্টোৰিয়া মেমৰিয়েল, মানে কেবৰ পৰা নামিলোঁ। আহোঁতে অৱস্থা বেয়া, একদম মূৰ ঘূৰাই। ভিতৰলৈ যাম এতিয়া। এইফালে কোনফালেদি যাব লাগিব? এইফালেদিতো যাম ন। এইকেইজনীয়ে মূৰ চুৰ ঘূৰাই, মানে অৱস্থা বেয়া, সেইকাৰণে এতিয়া ভিতৰত সোমোৱাৰ আগতে আমি খাবলৈ লৈছোঁ মৌচুমী ৰস। অলপ খাই লওঁ, খাই লওঁ আগতে। লৈ লওঁ পৰা সোমাই এনেকৈ আমি মৌচুমীৰ জুচ খাইছিলোঁ, এই তাত এনেকৈ সোমাই আহিলোঁ। এইফালে আহি এইফালে টিকেট কৰিব লাগিব। 2000 years later. হেল্ল' এভৰিৱান, আমি গৈছিলোঁ ভিক্টোৰিয়ালৈ বুলি ওলাই মেলি, কিন্তু জমনি এটা হ'ল। বতৰ বেয়া, বৰষুণ দিলে, আমাৰ যোৱা দেৰি হ'ল। আমি চাৰ্চো নকৰিলোঁ যে কেইটা বজালৈকে খোলা থাকে। লাষ্টত গম পালোঁ টাইমটো মানে 4টা বজালৈকেহে টিকেট কাটিব পাৰি, 4টা বজাৰ পিছত নোৱাৰি। আমাৰ যিহেতু দেৰি হৈ গ'ল, সেইকাৰণে আমি ঘূৰি গুচি আহিলোঁ। বেলেগ এদিন আকৌ যাব লাগিব যদি সময় পাওঁ, কিন্তু এতিয়া আজি সময় নহ'লগৈ আৰু। এতিয়া সেইকাৰণে আমি আহিছোঁ এক্সিছ মলৰ ফালে। আমি এতিয়া এক্সিছ মল যাম। এক্সিছ মলখন বহুত ডাঙৰ মল আৰু বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে, বহুত স্পেচিয়েল। আমি কি পাৰোঁ দেখুৱাম আপোনালোকক, কিনো নে নিকিনো পিছৰ কথা, কিন্তু গৈছোঁ আৰু তাত। বেয়া মোৰ বাইদেউ মন চন বেয়া বোলে পাৰুল বাইদেউ, সেইকাৰণে ব্লগে নকৰোঁ বুলি কৈছে। মই বোলো ষ্টাৰ্টটো কৰি দিওঁ। সোমাই এইফালে এনেকৈ এতিয়া আমি সোমাই গৈ আছোঁ। The next day. এভৰিৱান, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ ভিক্টোৰিয়া মেমৰিয়েল চাবলৈ বুলি। কালিও গৈছিলোঁ, কালি কিন্তু আমি সোমাব নোৱাৰিলোঁ তাত, মানে আমাৰ যোৱাটো অলপ লেট হ'ল সেইকাৰণে। তাৰপিছত তাৰ পৰা আহি আকৌ আমি গ'লোঁ এক্সিছ মল, সেইফালে অলপ গ'লোঁ। কিন্তু প্ৰব্লেমটো হ'ল কালি মানে ব্লগটো তাতো সোমাব নাপালোঁ, প্লাছ মানে এক্সিছ মলত তাতো অলপ কৰিছিলোঁ, ক'লে কি কেমেৰা এলাউড নাই। তো মানে কালি ব্লগ বনাব নোৱাৰিলোঁ, সেইকাৰণে আপোনালোকে বেয়া নাপাব। কালি দিনটো মানে কি কৰিলোঁ এইখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ। এতিয়া আজি ওলাইছোঁ, অলপ সোনকালে ওলাইছোঁ। আজি পামগৈ চাগে আৰু টাইমত। আজি পাম, আজি দেখাব পাৰিম আৰু। তাৰপিছত তাৰ পৰা আহি আৰু ক'ত কি কৰোঁ সেইখিনিও দেখাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষৰলৈকে চাই গৈ থাকিব। তেনেহ'লে আজি ব্লগটো বহুত স্পেচিয়েল হ'বলৈ গৈ আছে, ব্লগ ষ্টাৰ্ট কৰোঁ। আমি এতিয়া হেৰিয়ৰ পৰা টমটমৰ পৰা নামি এতিয়া পাৰ হ'বলৈ লৈছোঁ, মানে ৰাস্তাটো মানে ক্ৰছ কৰিব লৈছোঁ। তো মাটিৰ তলেদি মানে ক্ৰছ কৰা ৰাস্তা আছে,
এতিয়া আপোনালোকক অলপ দূৰ দেখাই দিওঁ সেইটোকে ফালেদি ওপৰেদি এইফালে গাড়ী গৈ আছে আমি সেইপাৰে ওলামগৈ এতিয়া এইফালেদি আমি যাম খোজকাঢ়ি ইয়াত আকৌ ক'ব নি কেমেৰা এলাউড নাহি ওপৰেদি গাড়ী গৈ আছে আমি এইফালে গ'লেদি এতিয়া খোজকাঢ়ি গৈ আছোঁ আমি এতিয়া ওলালোহি এইফালে চাওক ওলালোহি এইফালে আমি উঠিলোঁ টেক্সিত গৈ আছোঁ আজি আমি টেক্সিত এইফালৰ টেক্সিবিলাক মানে মেক্সিমাম এনেকুৱা হেৰি ভাড়া মৰাবিলাক মানে য়েল্ল' কালাৰ থাকে আমাৰ এইখন য়েল্ল' কালাৰ হয় নাৰিকল গছ চাওকচোন ইমান বেছি আছে এইবিলাক এইফালে এইফালে এইখিনি তাল গছ আৰু এইফালে নাৰিকল এইবিলাক আছে তাল গছ এইফালে সেইখন ওপৰত যে ওপৰত কিবা মন্দিৰটো নিচিনা দেখি থৈ আহিছে সেইখন আছিলে ইক' পাৰ্ক আমি এতিয়া এখন সোমাবলৈ টাইম নহ'ব এইখন হৈছে কলকাতাৰ একদম বুলি নাম জ্বলা হোটেল হয় ITC ৰয়েল নেভি নামটো আপোনালোকে দেখা নাপাব কিন্তু মই জুম কৰি দিছোঁ এইটো দেখা পাইছেনে বাৰু তাৰ চাইডতে এইফালে আছে চাইন্স চিটি অলপ আগত গৈ ভালকৈ দেখিব পাৰি এইখন চা গাড়ীখন বান্ধি লৈ গৈ আছে ন' পাৰ্কিঙত ৰখাই থৈছিলে সেইটো কাৰণে এনেকৈ উঠাই লৈ গৈছে কিন্তু ইয়াত এটা প্ৰব্লেমেই মানে বহুত বেছি ইয়াত ট্ৰেফিক বহুত আপোনাৰ আধা ঘণ্টা ৰাস্তাত মানে কেতিয়াবা দুঘণ্টাতকৈ মানে বেছি লাগি যাব ৰৈ আছোঁ ট্ৰেফিক এতিয়া আমি ভিক্টৰিয়া মেমৰিয়েল আহি পাই গ'লোঁ এইফালে এয়া সোমাই গৈ আছোঁ আহি পালোহি কিন্তু এতিয়া বৰষুণ জাকো দিছে অলপ ডাঙৰকৈ আহিলোঁ টিকেট কটাৰ পিছত কিন্তু বহুত ডাঙৰ বৰষুণ দিছে জল্দি জল্দি ভিতৰলৈ যাওঁ ভিতৰলৈ ৰাখি নাযাওঁ দেখামগৈ এনেকৈ বহিবলৈ দি থৈ দিছে এফালে বহুত ডাঙৰ হয় এৰিয়াটো ভিতৰত সোমাবগৈ পৰাই নাই একদম ঘূৰি ঘূৰি আহিব লাগে মানে ডাইৰেক্ট ইফালেদি সোমাব নিদিয়ে আগতে বোলে মোবাইল ভিতৰত সোমাওঁতেও ফ্লাইট মোড কৰিহে সোমাব দিয়ে এতিয়া মোবাইলটো এনেই ইউজ কৰিব দিয়ে কিন্তু ভিডিঅ' বনাব দিয়ে নে নিদিয়ে এতিয়ালৈকে গম পোৱা নাই আমি তাত সোমাওঁতেহে গম পাম মানে যদি ভিতৰখিনি দেখাব নোৱাৰোঁ আপোনালোকক বাহিৰে বাহিৰে ভিডিঅ' কৰি অলপ দেখাম যদি এনেকৈ খোজকাঢ়ি আহিলোঁ আহি এতিয়া এফালে আহি ইয়াৰ পাইছোঁহি আহি চাৰিওফালে বহুত ডাঙৰ হয় এৰিয়াটো ইয়াৰ এণ্ট্ৰি এইফালেদি সোমাম আমি এইফালৰ এতিয়া গেটখনৰ পৰা মই পৰিৱেশটো দেখাই দিছোঁ ভিতৰলৈ সোমাবলৈ লৈছোঁ কিন্তু এতিয়া সোমাবলৈ মোবাইল নিবলৈ দিয়ে নিদিয়ে আগৰ দিনৰ তৰোৱাল এইখিনি তৰোৱাল আৰু জাঠি এইবিলাক আছে এইফালে
আমি আহিছোঁ ওপৰত উঠিবলৈ। এইফালে হৈছে ফ্ৰণ্ট ছাইডটো, আমি সোমাই অহা ছাইডটো এইটো। এইফালে তললৈ যাব পাৰি, তললৈ নামি যোৱা চিৰিটো এইটো। আৰু আমি এইটো চিৰিয়েদি উঠি আহি পাইছিলোহি আহি। মাম্পি দূৰলৈ আকৌ, দূৰলৈ তেতিয়াহে মুখখন পৰিব। মুখখন পৰিছে না তাত? হ'ব লাগিব, চাপৰ হ'লে নহ'ব। আকৌ মই কৰোঁ তহঁতি নহ'ব। নাহে মাম্পি কোন এই যে নাম্বাৰকেইটা ওলাইছে তাত মানে এটা চিম্বল আছে, মানে মুখৰ নিচিনা। তাত মানে এইফালৰ পৰা মানুহটো যদি ৰৈ দিয়ে মানে তাত তেওঁ দেখিবলৈ কেনেকুৱা হয়, কোনজনৰ নিচিনা তেওঁ ওলায় মানে তাত। কিন্তু এতিয়া চাপৰ হ'লে মানে এইটো কৰিব নোৱাৰি, সেইকাৰণে কৰিব নোৱাৰিলোঁ।
এইটো হৈছে স্ক্ৰীন টাচ ডাঙৰ লেপটপ টাইপ, মানে আপুনি ইয়াত কি চাব বিচাৰে কি কৰিব বিচাৰে এইখিনি ইয়াত চাব পাৰে টাচ কৰি। আমি এতিয়া ভিতৰৰ পৰা ওলাই আহিলোঁ। এতিয়া আৰু এফালে যোৱা প্লেনিং কৰি আছোঁ, কি হয় আৰু যদি তালৈ যাব পাৰোঁ সেইখিনি দেখুৱাম আপোনালোকক। এতিয়া অলপ ফটো ভিডিঅ' মাৰি লওঁ, ভিডিঅ' বনাই লওঁ, ফটো উঠি লওঁ। ইয়াত ভিডিঅ' বনাই থাকোঁতে ফটো উঠি থাকোঁতে বহুত ডাঙৰ বৰষুণ দিলে, একদম গোটেই চবফালে মানুহ হৈ গ'ল, দৌৰি দৌৰি ইয়াত সোমাইছে। কিন্তু এইফালৰ গেটখন এণ্ট্ৰি গেটখন ইফালে আছে, এইফালে ওলোৱাৰ পিছত সোমাব নিদিয়ে, গেট বন্ধ কৰি দিলে। এইকাৰণে বাৰাণ্ডা নিচিনা ৰাণী ভিক্টৰিয়া বাৰাণ্ডাত আমি এতিয়া আমি ৰৈ আছোঁ। বিন্দাছকে সেনেকৈ আহিব লাগে ন। বাংলাত এখানে বৃষ্টি হয়েছে, অনেক বড় বৃষ্টি হয়েছে। আমি এখান বারান্দায় দাঁড়িয়ে আছি। বৃষ্টি হয়েছে, বৃষ্টি মানে বরষুণ। আমি বারান্দায় দাঁড়িয়ে আছি। এখানটা এত সুন্দর ছিল, এখন ফট করে খারাপ হয়ে গেল। কি হবে, এরকম কেউ বছর হয়? আমার আসামে থেকেও খারাপ হয়েছে। মাটির মানুষ কি আছে? আমি মাটির মানুষ। দিদি জয় বাংলা। এখন রাখবো, পরে কথা বলছে। তাৰ পৰা ওলাই আমি এতিয়া ঘৰলৈ বুলি ওলাইছোঁ, ৰুমলৈ উঠি ল'লোঁ এখন টেক্সিত। এইফালে পিছফালে উঠি আছে ভাবিছিলোঁ বেলেগ আৰু এফালে যাম, কিন্তু সেইফালে যোৱা নহ'বগৈ চাগে। ৰুমত গৈহে ডিচাইড কৰিম আৰু যাম নে নাযাম। এতিয়া বাহিৰে বাহিৰে যাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া বাহিৰে বাহিৰে নাযাওঁ, ৰুমত সোমাই লওঁগৈ। ওলাই আহি এতিয়া আকৌ ট্ৰেফিক পালোঁ, এইফালে ট্ৰেফিকত ৰখি আছোঁ। আৰু ইয়াত কি হয়, ট্ৰেফিকবিলাকত মানে মোবাইলটো এনেকৈ লৈ থাকিলে পটককৈ মানুহে মানে থাপ মাৰি টানি লৈ যায়। ট্ৰেফিকবিলাকত বেছিকৈ এনেকুৱা ঘটনা হয় বোলে। আমাক আহি থাকোঁতে যিখন আমি টেক্সিত আহিছিলোঁ, সেই ড্ৰাইভাৰজনে আমাক কৈছে, মানে কিছুমানে এনেকুৱাও হয়, মানে ভঙা হাত, মানে হাত ভঙা নিচিনাকৈ পইচা বিচাৰিব আহি আকৌ সেইখন হাতে দিয়ে, মানে আচলতে ভাল হাত হয়, এনেই মানে ভাঙা নিচিনা এক্টিং কৰি আকৌ সেইখন হাতে দিয়ে মানে মোবাইলটো লৈ গুচি যায়। ত' মানে এতিয়া মোবাইলটো ভৰাই লৈ ধুনীয়াকৈ বেগত আৰু পাই আপোনালোকক দেখাম। ঘূৰি ফুৰি আহি একদম ৰুম পাই গ'লোহি। বেলেগ এফালে যোৱাৰ প্লেনিং আছিলে, কিন্তু যাবলৈ নহ'লে, একদম গা চাবোৰ বহুত বেয়া লাগিছে, সেইকাৰণে গুচি আহিলোঁ। গধূলি টাইমত চাওঁ, এনেই ওলাই যাব পাৰোঁ। এতিয়া তাৰপৰা ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁ। আজিৰ ভিক্টৰিয়া মেমৰিয়েলৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা লাগিলে জনাব। যিমানখিনি পাৰিলোঁ দেখাবলৈ ট্ৰাই কৰিলোঁ, যিহেতু মোক মানে বেছি ভিডিঅ' কৰি থাকিবলৈ নিদিয়ে, চিকিউৰিটি যিখিনি নাথাকে সেইখিনিহে দেখাইছোঁ আৰু মাজে মাজে। আৰু আজি ভিডিঅ'টো ইমানেই আছিলে।
আপোনালোকক পুনৰ নতুন এটা ভিডিঅ' লগ পাম যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো এতিয়ালৈকে যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি থ'ব যাতে মই যেতিয়াই ভিডিঅ' আপলোড কৰোঁ লগে লগে আপোনালোকৰ ওচৰলৈ ন'টিফিকেশ্যন গুচি যায় আৰু ভিডিঅ' চাব পাৰে আৰু ইমানেই আছিল বাই বাই